পথাৰবোৰ মানুহে দাই উদং কৰিছে আৰু গম পাইছা মিতি গৰুবোৰ মেলিব পাৰিম আৰু অহা সপ্তাহমানৰ পৰা মোৰতো গৰুকেইজনী বান্ধি বান্ধি অৱস্থা গোটেই চেৰেলা হৈ গৈছেগে তোমাৰ গৰুহে খীনাইছে মোৰ হ'ব পাৰে অল্প লোকচান হৈছে বুলি ভাবিছা মোৰ নামটোহে শুকান গৰু ৰখিব নলগা হ'লে মই ইমান সময়লৈ গাঁৱৰ 15 ঘৰ মানত চাহ পানী খাই ফুৰিলোহেঁতেন চোৱাহে মানুহৰ ঘৰে ঘৰে ঘূৰি খোৱা বাহিৰা তুমি কিটো চিনি পোৱা কামৰ ফালেতো তোমাৰ কোচ নাই মোৰ কাম নাই বুলি ভাবিছে তুমি ঘূৰি চোৱাচোন গাঁৱত এপাক কোনোবাই তোমাক সেই ৰঙা চাহ টুপিও দিয়ে নে নাই চাবা শুকান গৈ মানুহৰ ঘৰৰ পদূলিত থিয় হ'ল কি নহ'ল এইফালে চাহ পানী ভীমকল সান্দগুৰি পিঠাগুৰি চব হাজিৰ আহিছোতো তই আমাৰ লগত আজি গৰু চৰাবলৈ আহিলি হপাই ভাবিলোঁ আৰু সেই বুধেশ্বৰ মুখাই আৰু শুকান কাইদেৱে সদায় সেই গৰু চৰাই থকা দেখোঁ আজি বোলো গৰুকেইটা ময়ো তালৈকে লৈ যাওঁ বেয়া কৰিলোঁ নি বাৰু এতিয়া বাৰু ভালেই কৰিছ সেই পৰহিটো মাৰ লগত ডালিমীৰ লগত এখুন্দা লাগিছেই মোৰ গৰু এৰাল দিয়াৰ পৰা এই পথাৰবোৰ এতিয়া ঠাণ্ডাই মুকলি আকলি হ'লে খালি ফিললৈ গৰু নানিবি কৈ থলোঁ কথাটো মহাই যে আৰু কেনেকুৱা কথাবোৰ কয় পাই সেই ফিল্ডখন যেনিবা আপোনাৰহে মোৰ ঘৰ সন্মুখত থকা ফিল্ডখন মোৰ নহয় আৰু কাৰ হ'ব নে কি কোৱা শুকান এনেইতো কাম বন নাই এতিয়া আকৌ ফিল্ডখনত ধৰিলা এইবোৰ কথা আমাৰ আগতে যি ক'লা আৰু দেই বেলেগ মানুহক নক'বা মৰিয়াই মাৰিব যিটো এইটো কথা বাদ দে চাদৰ টেমাটো আনিছিলি নেকি চাওঁ দেচোন নাপালি মই আৰু সেই চেদাতে মাৰি থৈ অহা মানুহ নে কি যে ক শুকান কাইদেৱে এইটো ল দে মোৰ ফালে দে ময়ো খাম এপালি মাৰ ভাইটি এইখিনিতো ফটো এখন মাৰ পিছফালৰ গৰুকেইটা উলিয়াই মাৰিবি দেই মাৰিছো সেই মানুহজনী এগলা অকণ হাউলি দে নহ'লে আকৌ গৰুকেইটা লুকাই থাকিব অ'কে হৈ গ'ল এতিয়া যাওঁগে ব'ল চুম্বা হয়তো সেই মমা চা শুকান হ'লে আৰু এইটোৱে আজি দিনটোলৈ আৰু আমাৰ বদনামকে গাব বল যাওঁ কোনো সৈজোতা ধৰিব পাৰিলিহঁত নে আই কেলে হয় দুটা সেই মনোবাই ল'ৰা ছোৱালী দুটা আকৌ ডাঙৰজনী আৰু সৰুটো নিজৰ সেই ভাগিন দুটাকো চিনি পোৱা নাই নে তেজ খোৱা ল'ৰা ছোৱালীবোৰ এইবোৰ কান্দ যা ফটো মাৰিবলৈ জেগা বিচাৰি নাপালে এনেকুৱা কথাবোৰে মোৰ হজম নহয় আৰু ক'লে আকৌ সেই শুকানহে বেয়া বৰ ধুনীয়া চকী কিনি থৈছ দেই ভৰিকেইটা তুলিয়ে বহিলো আৰু বেয়া চেয়া নাপাবি ককাইদেৱে যে কি কথাবোৰ কয় আৰু দেই মানুহ বহিবলৈহে আনিছোঁ আজিকালি যে মানুহবোৰে একদম ৰকম ৰকম বস্তু কিনেহেও ভাল খবৰ এটা লৈ আহিছো ৰঙা চাহ পানী এটোপা বনাগে যা আই মই হ'ব পাৰে আপোনাক খবৰ লৈ আহিলেহে চাহ পানী খুৱাম খবৰটো শুনিয়ে যা তেতিয়াহ'লে সেই জীয়াৰৰ বিয়া বাৰৰ কথা ভাবিছনে আমাৰ হৈ নবৌৱেৰৰ সেই বায়েকৰ ল'ৰাটোলৈ ছোৱালী এজনী লাগে ভাল ল'ৰা চাকৰি এটাও আছে পুলিচত কৰে হ'ব পাৰে চুলিকেইডাল খালি অকণমান কম জীয়াৰক সুধিবিচোন ক'ৰবাত ল'ৰা চাই থৈছে নেকি ভাল চাকৰি এটা থাকিলে চুলিকেইডালনো কি আৰু আমাৰ ছোৱালীয়ে যে সেই নিজে ল'ৰা নাচায় দেই তেতিয়াহ'লে মই সেই খবৰটো দি দিম এইকেইদিনতে আহিব মাতি দিয়ক আমি আৰু সেই ভাল ল'ৰা এটা পালে ছোৱালী দিমেই আপুনি বহক দেই কইদেউ মই সেই চাহ অকণ কৰি আনোগৈ হেল্ল' কি কৰিছা তোমাৰ নহয় মোৰ কাৰণে অকণো সময় নাই অকল বিজনেছ এদিন বোলে ডুবাই এদিন বোলে দেৰাদুন
ঘৰত কিন্তু বিয়াৰ কথা ওলাইছে মই কৈ দিছোঁ বিয়া নহওঁ বুলি তুমি সোনকালে কিবা এটা কৰা ফটো এখন খুজিলেও দিবলৈ টান পোৱা ভিডিঅ' কল কৰাটো বাদেই লগৰ সাগৰিকাহঁতৰ বয়ফ্ৰেণ্ডে সদায় লগ কৰিবলৈ আহে কিমান যে ডেটিঙত যায় নহয় ক'ত চিনেমা চাবলৈ যাব তাৰপিছত ক'ৰ ৰেষ্টুৰেণ্ট মইতো সিহঁতক এনেই কওঁ লগ কৰিয়ে থাকোঁ বুলি অ'কে বাই পাছত ফোন কৰিম যি কৰা সোনকালে কৰিবা মুঠতে অ'কে বাই ববি ববিৰে মোৰে যোৰাটো কিন্তু বেছ মিলিব দেই